আগত আত্মহাস্য জিদৈবকীর বিয়াপতি মহাসমারোহে আগুন পাহারাজে দুষ্ট কণ্ঠ নয় এই দৈবকীর গর্ভদা অবস্থা মহান্তরে সংহার করিব মরণর দিন তোর দুরন্ত সংসপিয়া হে দিনে দিনে আর এই আজিও পূর্ব সূচনা আর এই আজিও পূর্ব সূচনা আরে ইয়া দিও পূর্ব সূচনা জবনিকার অন্তরালব্ধতা প্রতিটি কথাই আজি ধীরে ধীরে মোর স্মৃতির পথোদয় হয়ে আসছে হঠাৎ করে আজি মই আনন্দতে আত্মহারা হই সকল মোর বাহরি পেলাইছিল এই অখরিৰ দৈবিক বাণীয়ে যেতিয়া কংসৰ ভৱিষ্যত ভাগ্যলিপি ইংগিত কৰিছে দয়া নাই অতি কঠোৰ হলেও মই মোৰ কৰ্তব্য কৰিবই লাগিব সাৰৰ আবেগ কৰক মহাৰাজ সকলো অলিক চানো যিমানেই আশা ভৰসালৈ দৈবকীৰ বিবাহ কাৰ্যত মই আপ্লুত হৈ পৰিছিলো এক নিমিষতে সকলোবোৰ একেই তেজ মঙহৰ নিৰ্মিত দৈবকীৰ পুত্ৰ হিচাপে মোৰ প্ৰাণ বৈৰী হয় সংসাৰত আগুন কৰিবলৈ থাকিল কোন ভদ্ৰ মোৰ ভদ্ৰ সাৰৰ আবেগ কৰক মহাৰাজ কৰি যোৱা এক ভালৰ পৰা মথুৰাত আজি এনে এক মহাসময়ৰ সূচনা কৰা তাক স্মৰণ কৰা মাত্ৰেই বিশ্বৰ